खुलुमबाय बयखौबो बे समाव मोननैसो गोनां खौरां लानानै फैलायबाय। बिटिसि बिसायख'थिया जानो थांगासिनो दङसै गेजेराव बारा दिन गैलिया। दा फैगौ बिटिसि बिसायख'थियावहाय इउपिपिएलआ देरहायोब्ला बिटिसिनि रायजो राजाफोरनि थाखाय फैगौ 5 बोसोराव मावनानै होनो लानाय रादाय बिलाइ बे रादाय बिलाइखौहाय मानगेन्द्र प्रमद बर' बिथाङा बेखेवनानै होबाय आरो नुनो मोननाय जादों मैयानि सानावहाय फैगौ बिटिसि बिसायख'थियाव इउपिपिएलनि अनगायै बिपिएफआ देरहासार जानानै बिटिसिआव बिपिएफआ सरकार दायोब्ला बिटिसिनि रायजो राजाफोरनि थाखाय फैगौ 5 बोसोराव बिपिएफआ मावनानै होनो लानाय रादाय बिलाइखौहाय मैयानि सानाव बिटिसिनि बारग' चिफ मानगेन्द्र हाग्रामा महिलारि बिथाङाबो बेखेवनानै होबाय। रायजोफोर नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला मानगेन्द्र हाग्रामा महिलारि आरो मानगेन्द्र प्रमद बर' बिथांमोननिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन। भिडिअखौ जोबजासिम नायनानै लाग्रो, बिनि उनावहाय नोंथांमोननि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय। আমি বিশেষকৈ আমাৰ 5টা পইণ্ট লৈ পেলাই মেইন পইণ্টটো লৈ পেলাই আমি এইবাৰ আমাৰ ডিক্লাৰেশ্যনটো কৰিছোঁ। ইয়াত প্ৰথম আছে আমাৰ মাৰ ক্ষেত্ৰত আমি বিভিন্ন মহিলাসকলৰ লগত জড়িত থকা বা মহিলাসকলৰ উন্নয়নৰ কাৰণে আঁচনি ৰখা হৈছে আৰু ইয়াত এটা আমি পইণ্ট আনিছোঁ যিটো 4,1200 অৰুণোদয় আমাৰ পাই আছে। তাত আমি 250 সংযোজন কৰাৰ কাৰণে 250 টকা আৰু প্লাছ কৰাৰ কাৰণে আমি আমাৰ যিটো ডিক্লাৰেশ্যন ইয়াত আমি ৰাখিছোঁ বাইদেউ বা মাসকলৰ কাৰণে। মাইনাও চোৰাং বিথাংখীটো আগত আমি 30,000ক দিছিলোঁ, এতিয়া আমি মাইনাও চোৰাং বিথাংখীত 1 লাখ আমাৰ মহিলাসকলক 1 লাখ মহিলাসকল উপকৃত হৈছিলে। নেক্সটৰ কাৰণে আমি 5 লাখৰ কাৰণে ৰাখিছোঁ মাইনাও চোৰাং বিথাংখী। অঞ্চাই বিথাংখী যিটো আছে ইয়াত 30,000 মহিলাসকলক আমি 5,000 অনুদান দিব পাৰিছিলোঁ আৰু এইবাৰ আমি 1 লাখ আমাৰ দুখীয়া মহিলাসকল যিসকল ভেণ্ডৰ্ছ তেখেতসকলৰ কাৰণে আমি 1 লাখ টাৰ্গেট ৰাখিছোঁ। লাখপতি আব যিটো আমাৰ ইতিমধ্যে 15,000তকৈ অধিক আত্মসহায়ক গোট আৰু মহিলাৰ বাবে বিভিন্ন সহায় আগবঢ়োৱা হৈছে। জীৱিকাৰ উন্নয়নৰ অৰ্থে সম্পদ সৃষ্টি ইত্যাদি তাত এছেটবিলাক বনোৱা হৈছে 15,000। নেক্সট আমি টাৰ্গেট ৰাখিছোঁ 1 লাখ লাখপতি বাইদেউৰ কাৰণে। ইটো যিটো আমাৰ যিটো আছে ইয়াৰ আণ্ডাৰত আহিছে আৰু প্ৰত্যেক ভিচিডিচিত মহিলাসকলৰ কাৰণে ৱৰ্কিং ছেট এটা আৰু স্কিল চেণ্টাৰ। মহিলাসকলে দূৰত যাব নালাগে, কিবা কিবি কামবিলাক উৎপাদনবিলাক যাতে ভিচিডিচিত আহি কৰিব পাৰে ইয়াৰ কাৰণে এটা ৱৰ্কিং ছেট আৰু স্কিল চেণ্টাৰ আমি ৰাখিছোঁ মাৰ আণ্ডাৰত। ইয়াৰ পিছত আছে মাটিত আমি ৰাখিছোঁ বিটিআৰত সকলো বৈধ নাগৰিকসকলে ভূমিৰ অধিকাৰ নিশ্চিত কৰাটো আমি মাটিত ৰাখিছোঁ। বিটিআৰত 3,100 আমাৰ 63খন গাঁৱত আমি ৰোড কানেক্টিভিটিটো কৰাৰ কাৰণে আমি ইয়াত মেনিফেষ্টত ডিক্লাৰেশ্যন ৰাখিছোঁ। যাতায়াতৰ ক্ষেত্ৰত পথ বিভিন্ন ৰোড বিভিন্ন আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত ফুড পাৰ্ক, কোল্ড ষ্ট'ৰেজ, গুদাম, লজিষ্টিক পাৰ্ক, GI হেৰিটেজ পাৰ্ক, ক্ৰীড়াৰ কাৰণে ষ্টেডিয়াম এইবিলাক চব আমি ৰাখিছোঁ। আৰু ইয়াৰ লগতে বডোফা যিটো আমাৰ লাইভলিহুড মিছন এই লাইভলিহুড মিছনত আমি নেক্সট টাৰ্গেট ৰাখিছোঁ 1 লাখৰো অধিক পৰিয়ালক লাভান্বিত কৰাৰ কাৰণে। ৰাইমানা ৰাষ্ট্ৰীয় উদ্যান আৰু চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছে। লগতে নতুনকৈ খালিংদুৱাৰ যিটো আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো আমি আমাৰ মাটিত এইটো আমি ৰাখিছোঁ। শিক্ষাৰ ক্ষেত্ৰত জ্ঞান চোৰাং বিথাংখীটো আমি 1 লাখ ছাত্ৰ ছাত্ৰীক দিয়াৰ কাৰণে ঠিক কৰিছোঁ। ST SC OBC UPSC Super 50টো আমি Super 5,000 কৰিব বিচাৰিছোঁ আৰু Super 5,000ত আমি হাইস্কুলৰ পৰা টাৰ্গেট কৰিব বিচাৰিছোঁ যাতে হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, কলেজ চবকো আমি টাৰ্গেট লৈ পেলাই কাম কৰিব ওলাইছোঁ। ইয়াৰ কাৰণে Super 50টো আমি ইয়াৰ এটা ক্যালকুলেশন আৰু এনালাইজ কৰি Super 5,000 বুলি আনিছোঁ। বিটিআৰত 25টো সমষ্টিক
যুৱসকলক উদ্দেশ্যি দক্ষতা কেন্দ্ৰ স্থাপন কৰা, ইউথ এম্পাৱাৰমেণ্ট চেণ্টাৰ স্থাপন কৰা আৰু 50খন কলেজত আমি যিটো আছে 50খন কলেজত যুৱ নিয়োগ ইমপ্লয়মেণ্টৰ কাৰণে তেখেতসকলক বিভিন্ন কোচিংবিলাক ট্ৰেইনিংবিলাক দিয়াৰ কাৰণে ঠিক কৰিছোঁ আৰু গ্ৰেজুৱেট এমপ্লয়েবিলিটি ইণ্ডেক্স এটা আমি প্ৰস্তুত কৰিবলৈ ইয়াত ডিক্লেয়াৰ কৰিছোঁ। বড়ো শান্তি চুক্তিৰ 6.3 দফা মতে স্কুল কলেজবিলাক সকলো আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনটো আমি ৰাখিছোঁ আৰু সকলো বিদ্যালয়ত AI লেব খোলাৰ কাৰণে এইটো এটা প্ৰপ'জেল আমি ৰাখিছোঁ আমাৰ ডিক্লাৰেশ্যনত। চৰকাৰী আৰু বেচৰকাৰী খণ্ডত প্ৰায় 2,50,000 অধিক চাকৰি বিভিন্ন এমপ্লয় হোৱাৰ কাৰণে আমি ইহঁতক জব ক্ৰিয়েট কৰাৰ কাৰণে আমি ইয়াত ৰাখিছোঁ। আমি জাতি বুলি এটা শিতান ৰাখিছোঁ। এই জাতিত আমি কি কৰিছোঁ, BTR 26টা জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰা হ'ব। কমিউনিটি ভিজন ডকুমেণ্টটোত উল্লেখ কৰা প্ৰয়োজনসমূহ ইয়াত কাৰ্যকাৰী কৰা হ'ব। ভিজন ডকুমেণ্টটো আমি 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে ঠিক কৰিছোঁ। 26টা জনগোষ্ঠীৰ 18টা যিটো ভাষা আমি পাইছোঁ মাতৃভাষা, এই মাতৃভাষাটো যাতে আৰু ডেভেলপ কৰিব পৰা যায় এইটো আমি ৰাখিছোঁ। 26টা সম্প্ৰদায়ৰ বাবে এটা ঐতিহাসিক আৰু সাংস্কৃতিক যিটো সংগ্ৰহালয় মিউজিয়াম আমি বনাবলৈ গৈ আছোঁ এইটো ৰাখিছোঁ। আলাৰী চেৰাং বিথাংখী দ্বাৰা আঁচনিৰ অধীনত আমি যিটো 2 লাখ ধৰ্মীয় অনুষ্ঠানবিলাকক দি আছোঁ এইটো সকলোকে দিয়াৰ কাৰণে এইটো ঠিক কৰা হৈছে। ৰোগ নিৰ্মূল BTRৰ আণ্ডাৰত 1 লাখ আমাৰ বিভিন্ন ৰোগীসকলক আৰ্থিক সাহায্য দিয়াৰ কাৰণে ঠিক কৰা হৈছে। সকলো যুৱ ক্ৰীড়া ক্লাবক যিটো স্পৰ্টছ ক্লাব আছে 2 লাখ আমি অৰ্থ সাহায্য দিয়াৰ কাৰণে ঠিক কৰিছোঁ আৰু বিভিন্ন অনুষ্ঠান তথা অধিৱেশন অব্যাহত থাকি যেনে CM কাপ ফুটবল, 6th শিডিউল প্ৰিমিয়াৰ লীগ, দুৰাণ কাপ, বড়োলেণ্ড ৰাগাম ফেষ্টিভেল, এই আটাইবোৰ ফেষ্টিভেলবিলাক বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই এইটো কণ্টিনিউ কৰাৰ কাৰণে ঠিক কৰা হৈছে। শান্তিটো মষ্ট ইম্পৰ্টেণ্ট। বড়োলেণ্ডত যিটো হেপিনেছ মিছন এইটো অধিক আমি সক্ৰিয় কৰি তুলিবলৈ ইয়াত ৰাখিছোঁ। বড়ো চুক্তিৰ যিটো 2020 এইটো ৰূপায়ণ কৰাৰ কাৰণে ইয়াত আমি ৰাখিছোঁ। ফিন ৰিডমখাং মিছন, তাত আমি 10,000 অধিক প্ৰাক্তন যিটো আমাৰ NDB আছিলে আৰু বিভিন্ন চাৰেণ্ডাৰ গ্ৰুপবিলাকক আৰু এপছুৰ ভলেণ্টিয়াৰ ফ'ৰ্চকক তাতে আমি তেখেতসকলৰ উপাৰ্জনটো সুগম কৰাৰ কাৰণে ঠিক কৰা হৈছে। বড়োলেণ্ড হাউচ অফ ইনকাম গেৰেণ্টি স্কিম যিটো আমি শান্তিত ৰাখিছোঁ যাতে কোনো ইয়াত দৰিদ্ৰ মানুহ বা দুখীয়া মানুহে গভৰ্ণমেণ্ট স্কিমৰ পৰা বঞ্চিত নহয় আৰু প্ৰাপ্য তেখেতসকলৰ যিখিনি অধিকাৰ সেইটো সকলো পাবলৈ সক্ষম হয়। ইয়াৰ পিছত সকলো সমাজৰ লগত সংযোগ স্থাপন কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব যাতে শান্তিটো কোনো কাৰণত বিঘিনি নহয় আৰু 2027 চনৰ ভিতৰত এটা আমি বড়োলেণ্ড ইণ্টাৰনেশ্যনেল স্কুল অফ পিচ আৰু হেপিনেছ স্থাপন কৰাৰ কাৰণে ইয়াতে ৰখা হৈছে। তো বাকী কথাবিলাক মেনিফেষ্টত আমি পুৰা ডিক্লাৰেশ্যনটো যি ডিক্লাৰেশ্যন কৰিছোঁ ইয়াৰ আধাৰত মেনিফেষ্টত বিস্তাৰভাৱে চব পইণ্টটো ৰখা হৈছে আৰু কি কৰিছোঁ কি কৰা নাই এইটো ইয়াত ডিটেইলছ দিয়া আছে। আমাৰ চৰকাৰে যোৱা 5 বছৰত আমি কি কৰিলোঁ আৰু আমি কি কৰিবলৈ গৈছোঁ এই কথাবিলাক ইয়াতে স্পষ্ট আছে। গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ আজি মেনিফেষ্ট আৰু ডিক্লাৰেশ্যনত যিখিনি ডিক্লেয়াৰ কৰা হ'ল এই আটাইবোৰ কথা BTR-বাসী ৰাইজলৈ এইটো যাব আৰু BTR-বাসী ৰাইজে UPPL মডেল অফ পলিটিক্স আৰু UPPLৰ যিটো পলিটিকেল উইল আৰু UPPLৰ মিছন ভিজনটো আপোনালোকৰ জৰিয়তে বড়োলেণ্ডৰ আমাৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ ওচৰলৈ এইটো গৈ পাব। BPF দলৰ হৈ পেলাই যিটো ইস্তাহাৰ এইটো আজি আমি অপেনিং কৰিলোঁ। এই ইস্তাহাৰৰ যোগেদি মুঠতে আমাৰ BTCত বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠীৰ যিখিনি মূল সমস্যা সেইটো আমি প্ৰকাশ কৰি পেলাই চৰকাৰ হোৱাৰ পিছত আমি সমাধান কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ। যেনেকৈ লিখিছে এনেকৈ আমি কাম কৰিম, কথা সেইটোৱে।
আৰু কিবা এটা দুটা নিশ্চয় থাকিও যাব পাৰে। সেইটোত আমি চৰকাৰ হোৱাৰ পিছত আলোচনা বিলোচনা কৰি পেলাই সেইটো আমি সমাধান কৰিম। হয়তো আমি প্ৰকাশ কৰাৰ ক্ষেত্ৰত হয়তো ক'ৰবা এনেই থাকিব পাৰে, নাথাকা নহয়, থাকিব পাৰে। মই কৈছোঁ থাকিব পাৰে, সেইটো আমি আলোচনাৰ মাজেদি সমাধান কৰি দিম। মুঠতে ইস্তাহাৰত বা মেনিফেষ্টত যিটো প্ৰকাশ কৰিছে সেইটো আমি 100% কাম কৰিম। আৰু আমি মূল সমস্যা বা মূল কাম BPF দল হিচাপে চৰকাৰ গঠন কৰাৰ পিছত মেইন এজেণ্ডা বা মেইন ইছ্যু বা মেইন কাম ইছ্যু হিচাপে আমি লৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰ লগত আমি যিখিনি অপিনিয়ন পাইছে, যিখিনি কথা শুনিবলৈ পাইছোঁ যে প্ৰথম সমস্যাটো হ'ল বড়ো হ'ব পাৰে, অসমীয়া হ'ব পাৰে, মুছলিম হ'ব পাৰে, বেংগলী হ'ব পাৰে, ৰাজবংশী হ'ব পাৰে, গাৰো ৰাভা হ'ব পাৰে বা বেংগলী হ'ব পাৰে বা নাথযোগী সূত্ৰধৰ বা শৰণীয়া, গাৰো ৰাভা, সকলো অপিনিয়ন, সকলো জাতি জনগোষ্ঠীৰ অপিনিয়ন একটাই যে আমাক মাটিৰ সমস্যাটো সমাধান কৰি দিয়ক। তো সেইকাৰণে আমি BPF দলে প্ৰতিশ্ৰুতি দি আহিছোঁ বা আজিলৈকেও আমি দিছোঁ যে চৰকাৰ আহক, চৰকাৰ অহাৰ পিছত আমি আপোনালোকৰ এই মাটিৰ সমস্যাটো 100% আমি সমাধান কৰি দিম বুলি আমি প্ৰতিশ্ৰুতি দি আহিছোঁ। এই হিচাপত আমি 1 নম্বৰ প্ৰায়ৰিটি কাম কৰিব লগা আছে বুলি আমি ইস্তাহাৰত আমি আজি প্ৰকাশ কৰিছোঁ। 1 নম্বৰ এজেণ্ডা সেইটোৱেই। আৰু 2 নম্বৰত আছে আমি কৈছোঁ যে BTC অঞ্চলত বিভিন্ন অঞ্চলত বড়ো হ'ব পাৰে, মুছলিম হ'ব পাৰে, অসমীয়া হ'ব পাৰে, বেংগলী হ'ব পাৰে, গাৰো, ৰাভা, ৰাজবংশী, যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ লগত আজিৰ দিনত যোৱা 5 বছৰত যিহেতু আমাৰ যুৱক যুৱতী, ল'ৰা ছোৱালী বা য়াং জেনেৰেশ্যনৰ ক্ষেত্ৰত এই বেকাৰ সমস্যাৰ ক্ষেত্ৰত সমাধান কৰাৰ ক্ষেত্ৰত এই BPL চৰকাৰে যিটো একো কৰিব পৰা নাই বা একো সুবিধা দিব পৰা নাই। এই কাৰণে আমি এইবাৰ যিহেতু বহুত ল'ৰা ছোৱালী গাঁৱে আছে, MA পাছ হৈ পেলাই, BA পাছ হৈ পেলাই, এইবিলাক ল'ৰা ছোৱালীসকলক আমি কেনেকৈ ইহঁতৰ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি লক্ষ্য কৰি পেলাই এইবাৰ যিমান পাৰে আমি চাম 100 crore ব্যৱহাৰ কৰিম বুলি আমি কৈছোঁ যে যিসকলে চাকৰি নাপাব, চাকৰি 1জন 2জন পাব, চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলক আমি যিমান পাৰে এককালীন দান দি পেলাই, গ্ৰেণ্ড দি পেলাই ইহঁতৰ যিটো সংস্থাপন, এই জীৱনৰ যিটো সংস্থাপন এইটো কৰিব পাৰিব বুলি এটা বিশ্বাস ৰাখি পেলাই আমি এই 100 কোটি এই বছৰত আমি ব্যৱহাৰ কৰিম বুলি কৈছে। যেনিবা স্কিল ট্ৰেইনিং দিয়া হ'ব, কোনোবা হেণ্ডলুম ছেক্টৰত, কোনোবা ইৰিগেশ্যন ছেক্টৰত, কোনোবা মিউজিক, কোনোবা স্পৰ্টছ, এইবিলাকৰ স্কিল ট্ৰেইনিং দি পেলাই আমি গ্ৰেণ্ড দিব বিচাৰিছোঁ। হয়তো 4 লাখ হ'ব পাৰে, কোনোবা 5 লাখ হ'ব পাৰে, কোনোবা ভেটেনাৰী ছেকশ্যনৰ কোনোবা 10 লাখৰ স্কিম হ'ব পাৰে। এইবিলাক আমি লোন নহয়, ডাইৰেক্ট গ্ৰেণ্ড দিব। 100 crore ব্যৱহাৰ কৰি পেলাই আমি এইবাৰ যদি ছাকচেছ হয় তেতিয়াহ'লে নেক্সট ইয়াৰত আমি 200 কোটি আমি ব্যৱহাৰ কৰিম। মুঠতে 100 crore এই 6 মাহৰ ভিতৰত আমি ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰিম। মুঠতে বিভিন্ন ডিপাৰ্টমেণ্ট, হেণ্ডলুম হওক, ভেটেনাৰী হওক বা ইণ্ডাষ্ট্ৰি লাইনতে হওক, এইবিলাকক আমি স্কিল ট্ৰেইনিং দি পেলাই, হয়তো টুৰিজিমৰ কোনোবা ইণ্টাৰেষ্টেড থাকিব পাৰে, এইবিলাকক স্কিল ট্ৰেইনিং দি পেলাই আমি এই পইচাটো গ্ৰেণ্ড এইটো আমি দিব। এইটো লোন নহয়, ডাইৰেক্ট এইটো ডিপাৰ্টমেণ্টেল আমি ট্ৰেইনিং দিম। 1 মাহ হ'ব পাৰে, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে। এইবিলাক আমি সেইটোৱে মেইন এজেণ্ডা হৈ আছে। আমি কৈছে কি কৈছে ৰাইজৰ ওচৰত আমি কৈছোঁ হয় ৰাস্তাটো চবেই ভাল পায়, ৰাস্তা বনাইলে আমি বনাম, হয় দলং ক'তবা নাই, দলং বনাই দিলে ৰাইজে খুব ভাল পায়, হয় কোনোবা স্কুলটো বেয়া হৈছে এইটো মেৰামতি কৰি দিলে
বা নতুন বিল্ডিং বনাই দিলে ৰাইজে ভাল পায়, চবেই ভাল পায়। হয়, ক'ৰবাত যদি হস্পিটেলটো বেয়া হৈছে, সেইটো নতুন বিল্ডিং বনাই দিলে ৰাইজে ভাল পায়, কথা সেইটোৱেই। কিন্তু আমি কৈছে কি, ৰাইজৰ প্ৰশ্ন একটা কি, হয় সেইটোতো ভালেই হৈছে, কিন্তু মই কি পাইছে এই লাইনত আমি এই লাইনত যিটো প্ৰশ্ন, ইয়াৰ উত্তৰটো আমি বিচাৰি বিচাৰি পাইছোঁ যে এনেকুৱা লাইনত আমি কাম কৰিব লাগিব। অকল ৰাস্তা দলং, স্কুল দলং বনাই থাকিলে নহ'ব, সেইটোও বনাম। ইয়াৰ লগত এই ল'ৰা ছোৱালী, বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে আমি এইটো প্ৰজেক্ট ল'বই লাগিব। এই ধাৰণাৰে আমি এই 100 crore যিটো প্ৰজেক্ট, সেইটো আমি লৈছোঁ। কৰিম আমি 6 মাহৰ ভিতৰত 100 crore কিমান ছাকচেছ হয়, মুঠতে ছাকচেছ হ'ব লাগে, ছাকচেছ হ'ব লাগে। গাৰো পাব, ৰাভাও পাব, ৰাজবংশীও পাব, মুছলিমো পাব, বড়োও পাব, চব জাতি জনগোষ্ঠীৰ যিমান ল'ৰা ছোৱালী আছে চবেই পাব। এই বছৰত আমি যদি ছাকচেছ কৰিব পাৰে, নেক্সট ইয়াৰত মুঠতে 100 নহয় 200 ব্যৱহাৰ কৰিম আমি। এইটো হ'ল আমাৰ ছেকেণ্ড এজেণ্ডা। আৰু ইয়াৰ পিছত আমি কৈছোঁ সকলো আমাৰ গাঁৱৰ বা বিভিন্ন অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ লগত সেল্ফ হেল্প গ্ৰুপ থাকে। এই সেল্ফ হেল্প গ্ৰুপসকলক এই 6 মাহৰ ভিতৰত আমি 40 কোটি ব্যৱহাৰ কৰিম বুলি কৈছে। যদি 40 কোটি বেছি কৰিব লাগে, 50 কোটিও আমি কৰিব পাৰিম, মুঠতে আমি দিম। কোনোবা হয়তো 25,000 হ'ব পাৰে, কোনোবা হয়তো 20,000 হ'ব পাৰে। এনেকুৱা সৰু ডাঙৰ সেল্ফ হেল্প গ্ৰুপবিলাক থাকে, এইসকলক আমি পইচা দিওঁ। গাৰোৰো সেল্ফ হেল্প গ্ৰুপ আছে, ৰাজবংশীৰো আছে, বড়োৰো আছে, মুছলিমৰো আছে, বেংগলীৰো আছে, চব জাতি জনগোষ্ঠীৰ লগত সেল্ফ হেল্প গ্ৰুপ আছে, সকলোকে দিয়া হ'ব। ইয়াৰ পিছত আমি কি কৰিব বিচাৰিছে, বহুত মানুহ লেবাৰ কৰি পেলাই খায়। আজি যদি হাজিৰা নাপায়, অহাকালি খাবলৈ পইচা নাই, এনেকুৱা বহুত আছে। ৰাজবংশী সমাজতো আছে, বড়ো সমাজতো আছে, মুছলিম সমাজতো আছে, গাৰো সমাজতো আছে। মুঠতে সকলো শ্ৰেণীৰ, সকলো জাতি জনগোষ্ঠীৰ যিসকল দৰিদ্ৰ গৰীব, এইসকলক আমি 10,000 15,000 এনেকুৱা গ্ৰেণ্টছিন এই 6 মাহৰ ভিতৰত দিব। চৰকাৰ বনোৱাৰ পিছত এইটো 100% আমি কাম কৰিম। এনেকুৱা এইবিলাক কাম কৰি পেলাই যদি পজিটিভ ৰিজাল্ট পায়, তেতিয়াহ'লে আমি নেক্সট ইয়াৰত আৰু পইচাটো বঢ়াই দিয়ে। এনেকুৱা আৰু এটা আছে যেনিবা ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে আমি এইবাৰ ধৰিছোঁ যেনিবা 10 কোটিৰ ভিতৰত আমি যেনিবা 5 কোটিটো হেণ্ডিকেপ বিকলাংগ, ইহঁতৰ কাৰণে আমি 5 কোটি এক্সট্ৰা বাজেট কৰিছোঁ, আৰু 5 কোটিটো আমি ছিনিয়ৰ চিটিজেনৰ কাৰণে। তো এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে। মুঠতে আমাৰ হিচাপত ছাকচেছ হ'ব লাগে, বা এইখিনি কাম কৰাৰ ক্ষেত্ৰত আমি যদি পজিটিভ ৰেছপন্স পাই, সেই কামটো বেয়া হোৱা নাই, ভাল হৈছে, এনেকুৱা যদি পজিটিভ ৰেছপন্স পায়, তেতিয়াহ'লে আমি এইবিলাক আমি যিখিনি কথা কৈছে ইয়াতকৈ বেছি নেক্সট ইয়াৰত বাজেটটো আমি বঢ়াই দিম। মুঠতে 6 মাহৰ ভিতৰত এইখিনি কামটো প্ৰায়ৰিটি হিচাপে আমি দিছোঁ। আৰু যেনিবা জাতীয় ইছ্যু হিচাপে আমি প্ৰকাশ কৰিছোঁ, যেনিবা কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এইবাৰ চৰকাৰ আহিলে আকৌ আমি নতুনকৈ NOC দিম। আৰু গোৰ্খা জনগোষ্ঠীৰ কাৰণে ইহঁতে বিচাৰিছে প্ৰটেক্টেড ক্লাছ হিচাপে, আমাৰ কোনো অবজেকশ্যন নাই। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে ৰিকগনাইজ কৰাৰ পিছত গোৰ্খা কমিউনিটিক প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। আৰু কোচ ৰাজবংশীসকলে আনডিভাইডেড হিচাপে প্ৰটেক্টেড ক্লাছ আছে, কিন্তু ইহঁতে বিচাৰিছে, কোচ ৰাজবংশী জনগোষ্ঠী বিচাৰিছে যে এণ্টায়াৰ BTCত প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি পাব লাগে, আমি NOC দিম। এনেকুৱা মুঠতে জাতীয় ইছ্যু এনেকুৱা বহুত আছে। আৰু মুছলিম সম্প্ৰদায় আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বহুতে ডিপথাৰৰ ক্ষেত্ৰত সমস্যা হৈ আছে। এই ডিপথাৰৰ ক্ষেত্ৰত আগতে আমি সহায় কৰি আহিছোঁ, এইবাৰো আমি সহায় কৰিম। আইনগতভাৱে যিখিনি সহায় কৰিব লাগে, এইটো সমাধানৰ ক্ষেত্ৰত
BTC বা BPF-এ সহায় কৰিব চিধা কথা ইয়াৰ কোনো কিবা লুকাই থোৱা কোনো এজেণ্ডা নাই আমাৰ আমি স্পষ্টবাদী আমি স্পষ্ট কৈছে আৰু আমি এই ইস্তাহাৰত যিখিনি কথাবিলাক লিখিছে এইটো আমি 100% কাম কৰিম আৰু মোৰ এটা প্ৰতিশ্ৰুতি আমাৰ BPF দলৰ এটা প্ৰতিশ্ৰুতি যে যোৱা 15 বছৰত BPF দলে চৰকাৰ কৰাৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে এই 5 বছৰত BPF-এ ডাবল কাম কৰিবলৈ দেখাই দিব কথা আমাৰ এইটো ইয়াত এনে লিখা নাই যিটো কৰিব পাৰে এইটোকে আমি লিখিছে ইয়াৰ এক্সট্ৰা আমি লিখা নাই যিটো কৰিব পাৰে যিটো আমাক কৰিবৰ কাৰণে ক্ষমতা দিছে এইখিনি আমি লিখিছে ইয়াৰ বাহিৰে আমি লিখা নাই এইখিনি কাম আমি কৰিম কৰি পেলাই দেখুৱাই দিম আৰু নিশ্চয় আমি এই 6 মাহৰ ভিতৰত যিখিনি আমি কাম কৰিম বুলি কৈছে নিশ্চয় পজিটিভ ৰিজাল্ট আমি পাব বুলি আশাবাদী সকলো জাতি জনগোষ্ঠীৰ যিমান ছ'চিয়েল ৱাৰ্কাৰ আছে বা যিমান ইণ্টেলেকচুৱেল আছে নিশ্চয় আমি সঁহাৰি পাব বুলি মই কামনা কৰিছোঁ মুঠতে যেনেকৈ কৈছে এনেকৈ কাম কৰিম পজিটিভ যদি আমি ৰেছপন্স পাই এই 6 মাহৰ ভিতৰত চৰকাৰ হোৱাৰ পিছত নেক্সট ইয়াৰত আৰু ইয়াতকৈ আমি বেছি ভালকৈ কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম দেই থেংক ইউ